নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? যিহেতু কৰোনাৰ পৰিৱেশ এটা চলি আছে সমগ্ৰ অসমেই নহয়, ভাৰতবৰ্ষৰ লগতে গোটেই দুনিয়াতে চলি আছে। মানুহ ওলাওঁ বুলি ক'লে ফটকৈ কিনিও ওলাব নোৱাৰি, কৰোঁ বুলি ক'লে একো কৰিব নোৱাৰে। বিশেষকৈ বেছিভাগ মানুহে কৰ্মহীনভাৱে দিন কটাবলগীয়া হৈছে, শুই বহি কটাবলগীয়া হৈছে। মানুহৰ কাম কাজ নাই, উপাৰ্জন নাই, গতিকে মানুহে বহুত কষ্ট দিন নিয়াবলগীয়া হৈছে। বিশেষকৈ আমাৰবোৰ অঞ্চলত এইবাৰ বতৰ নাই, বৰষুণ নাই, আৰু বতৰৰ অভাৱত, বৰষুণৰ অভাৱত মানুহে এইবাৰ খেতি কৰিব নোৱাৰিলে, এতিয়াও খেতি কৰিব নোৱাৰিলে। বহুত মাটি এতিয়াও আপোনাৰ পানীৰ অভাৱত এনেই পৰি থাকিলে। ইফালে মানুহৰ কাম নাই, উপাৰ্জন নাই, মানুহে বহুত কষ্ট দি নিয়াবলগীয়া হৈছে। তাৰ ওপৰত বতৰেও এইবাৰ আমাক কৃপা নকৰিলে। বতৰৰ অভাৱত এতিয়া মানুহে খেতি পথাৰ কৰিব নোৱাৰিলে। এইবাৰ বিশেষকৈ গাঁও অঞ্চলত বাস কৰা মানুহখিনি, বিশেষকৈ খেতি খোৱা মানুহখিনি, কৃষিজীৱী মানুহখিনি বহুত কষ্ট পাব, বহুত কষ্ট দিন নিয়াব লাগিব। গতিকে কৰোনা এটা মহামাৰী, এই কৰোনা মহামাৰীটো গতিকে আমাৰ নিচিনা গাঁৱলীয়া মানুহখিনিৰ কাৰণে, সাধাৰণ শ্ৰেণীৰ মানুহখিনিৰ কাৰণে, দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে এটা অভিশাপ স্বৰূপ। গতিকে আপোনালোকৰ ফালে কেনেকুৱা জনাবচোন, আপোনালোকৰ বতৰ পানী কেনেকুৱা, কোন কেনেকৈ আছে। গতিকে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। এইবাৰ আমাৰ শেহতীয়াকৈ অসম চৰকাৰে আমাৰ অঞ্চলটোক খৰাংপীড়িত অঞ্চল হিচাপে ঘোষণা কৰিছে যদিও কিবা এটা দিব, আৰু কেতিয়া দিব তাৰ কোনো নিশ্চয়তা নাই। কোনে পাব, কোনে নাপাব, কি আছে চৰকাৰী ধন, আৰু কেইদিন চলিব এইবিলাকে। গতিকে এইবাৰ কি হৈছে, মানুহে খুব উপাৰ্জন বিমুখ হৈছে, উপাৰ্জন নাই। এনেও আজি 1.5-2 বছৰে হ'ব হ'ল এই গোটেই সময়খিনি মানুহে খুব অভাৱত ভুগিছে, জীৱিকাৰ অভাৱত ভুগিছে। হাতত যিকেইটা পইচা আছিল সেইসমূহ খাওঁতে মানুহৰ প্ৰায় পইচা পাতি শেষেই হৈছে, সাঁচতীয়া ধন। এতিয়া আপোনাৰ বজাৰবিলাকো নাই, মানুহে কিবা এটা কৰি খাবলৈ তাৰো উপায় নোহোৱা হৈছে। গতিকে মানুহে বৰ কষ্ট দি নিয়াবলগীয়া হৈছে। আৰু যদি এনেকুৱা পৰিস্থিতি যদি আৰু থাকে আগতে আহিবলগীয়া দিনবোৰত, আগলৈও হয়তো আমাৰ মানুহবিলাকে বহুত বেয়া দিনত অতিবাহিত কৰিব লাগিব, বহুত কষ্ট ভোগ কৰিবলগীয়া হ'ব পাৰে। গতিকে এই কৰোনা নামৰ বেমাৰটো আমাৰ খেতিয়ক মানুহখিনিৰ কাৰণে, বিশেষকৈ দুখীয়া মানুহখিনিৰ কাৰণে, আমাৰ যিখিনি খাটি খায়, বিশেষকৈ গাঁও অঞ্চলত বা চহৰ অঞ্চলত আছে খাটি খোৱা মানুহ, বহুত দৈনিক উপাৰ্জন কৰে, পৰিয়াল চলায়, তেনেকুৱা মানুহো আছে। গতিকে এই মানুহখিনিৰ কাৰণে এটা সাংঘাতিক অভিশাপ স্বৰূপ। এতিয়া মানুহৰ জীৱন আৰু জীৱিকাত ই খুব বেয়াকৈ প্ৰভাৱ পেলাইছে। গতিকে যি নহওক, উপায়টো নাই। গতিকে মহামাৰী বুলি ক'লেতো আমি কিছুমান কথা মানি চলিব লাগিব, চৰকাৰী নীতি নিৰ্দেশনা মানি চলিব লাগিব। নহ'লে তো আৰু কিবা বোলে টীকাকৰণৰ ব্যৱস্থা আছে, নামানিলেও। গতিকে উপায় নাই। পৰাপক্ষত সকলোৱে নীতি নিয়মবিলাক মানি চলিব, চৰকাৰী নিৰ্দেশবিলাক মানি চলিব, আৰু সাৱধানে চলিব। বৰ বিশেষ ভয় কৰিবলগীয়া একো নাই। এই কৰোনা মহামাৰীটো হৈছে সাৱধানতা লোৱা বেমাৰহে, বা হেৰি। গতিকে আপোনালোকে সাৱধানতা যিমানে অৱলম্বন কৰিব, নিজেই সুৰক্ষিত হৈ থাকিব, লগতে আনকো সুৰক্ষিত কৰা হ'ব। যে কি নহওক, আশা কৰিছোঁ ভাল দিন আহক, সকলোৰে ভাল হ'ব। গতিকে সকলোৰে একেই অৱস্থা, কি কৰিব আৰু। যে কি নহওক, এটা ব্লগ আৰম্ভ কৰিছোঁ নতুনকৈ, যাতে আমি আমাৰ এই গাঁৱলীয়া পৰিৱেশবোৰ, আমাৰ গাঁৱলীয়া ৰীতি নীতিবোৰ আমি ৰাইজক দেখুৱাব পাৰোঁ। বিশেষকৈ চহৰ অঞ্চলত বাস কৰা বা আমাৰ অসমৰ বাহিৰৰ বহুতো মানুহে আমাৰ গাঁৱলীয়া ৰীতি নীতিবোৰ, আমাৰ জীৱন প্ৰণালীবোৰ হয়তো বহুতে নাজানে। গতিকে এইসমূহ আমি দাঙি ধৰিবলৈ চেষ্টা কৰিম সময়ে সময়ে। তাৰ বাবে আপোনালোকে আশা কৰিছোঁ সহযোগিতা কৰিব, উৎসাহিত কৰিব, আৰু যিমান পাৰে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি অন্ততঃ মোৰ লগত জড়িত হৈ বা থাকিবলৈ চেষ্টা কৰিব। আমি যাতে আমাৰ সকলোৱে সকলোকে কাষতে পাই থাকোঁ, এনেদৰে কথা বতৰা পাতি থাকিব পাৰোঁ। গতিকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টো কৰিব, শ্বেয়াৰ নকৰিবলৈ নকওঁ, হয়তো আপোনালোকে ভাল পালে নিশ্চয় সকলোৱে কৰিবই। তথাপিও মই কওঁ যে ছাবস্ক্ৰাইব কৰিব, এইকাৰণে কৈছোঁ যাতে ছাবস্ক্ৰাইব কৰিলে আপোনালোকক লগতে পাই থাকিম, কথা পাতি থাকিব পাৰিম। ইয়াৰ লগতে কাষত থকা ন'টিফিকেশ্যন বেলটো বজাই দিবলৈ নাপাহৰিব। সেইটো বজাই দিলে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপুনি আগতীয়াকৈ পোনপ্ৰথমে পাই যাব।
গতিকে যি কি নহওক আমি আগলৈ এনেদৰে কথা পাতিম, লগ পাই থাকিম, মনৰ কথা পাতিম, দুখৰ কথা পাতিম। গতিকে আজি ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে বৰ বেছি দীঘলীয়া নকৰোঁ। সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব, আমি চিনাকি হ'ম আৰু ঘনিষ্ঠতা বাঢ়িব। আৰু এনেদৰে কথা পাতি থাকিলে বহুত কথা মনৰ দুখবিলাকো উপশম ঘটিব। গতিকে লগ পাই থাকিম পুনৰবাৰ। আকৌ এটা পৰৱৰ্তী ভিডিঅ' খুব সোনকালে আপোনালোকক লগ পাম। আজিলৈ এৰিছোঁ আৰু আপোনালোকৰ সুস্বাস্থ্য, সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ।